নমস্কাৰ সকলোকে, মোৰ অন্য এটি মিনি ভ্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ৰীল বনোৱাৰ প্ৰস্তুতি চলিছে। বতৰটো ইমানেই বেয়া। আজি কেমেৰামেন পাইছিলোঁ, ইফালে বতৰ বেয়া। ভাবিছিলোঁ বিহু ড্ৰেছত ফটো একপি মাৰিম, ৰিলছ কেইটামান বনাম বুলি। ইফালে বতৰ যিহেতু বেয়া, সেইটো কাৰণে মাৰ পৰা মাৰ খাওঁ বুলি ক'লেহে হ'ব। মুগাৰ ড্ৰেছযোৰ পিন্ধি বিহু ড্ৰেছযোৰ পিন্ধি মেলি ফটো মাৰিলে, সেইটো কাৰণে এনেই চিম্পলকৈ এযোৰ পিন্ধি মেলি ৰিলছ বনাই আছিলোঁ। ৰিলছ বনাই থাকোঁতে এইফালে এটা দৃশ্য দেখিছেনে? ইমান ধুনীয়াকৈ বাস্কেটত বহি কেনে আহি আছে নহয় কুকুৰটো। মানে বেলেগ বিলাতী কুকুৰবিলাক যেনিবা এনেদৰে বহে, কিন্তু এনেকৈ লোকেল কুকুৰবিলাক ইমান শান্ত দেখা নাই মই। ইমান ধুনীয়াকৈ বহি মেলি বাস্কেটত সেই ছোৱালীজনী চাইকেল চলাই আহি আছিলে। আৰু এয়া ভিডিঅ'টো কৰি ল'লোঁ। আৰু মই ৰিল বনাই থাকোঁতে হঠাতে আমাৰ গাঁৱৰ খুৰী এজনীয়ে মানে মা আছেনে নাই বুলি সুধিছিলে। তাৰপাছত আৰু কি কৰিছানো বুলি সোধা নাই, ৰিল বনাই আছোঁ বুলি উলিয়াই দিলোঁ। তেখেতকো এয়া হাঁহিছে, মুঠতে হাঁহি মেলি আৰু ৰাস্তাত মানুহ ইমানেই আহি আছিলে। ৰিল দুটামান কোনোমতে বনাব পাৰিলোঁ আৰু এইফালে ৰাতিৰ ভাত সাজ জ্বলা কিবা এটা খাওঁ লাগিছিলে, সেইটো কাৰণে নহৰু কেইফুটামান লৈ মেলি তাতে কেঁচা জলকীয়া কেইটামান দি লৈছোঁ, খুন্দি ল'ম। এনেদৰে মই আগতে খুব খুন্দি মেলি খাওঁ, যদি কিবা চিম্পল চব্জি থাকে নাইবা জ্বলা খাওঁ লাগে তেতিয়া। আৰু বেছি খোৱা বেয়া দেই, আগতে মই খুব খাইছিলোঁ। তেজ শুকাই এইটো নহৰু বেছি এনেদৰে পিচি খালে। আগতে মই খুব এনেদৰে পিচি খাইছিলোঁ। আৰু এয়া দাংবাদি আলু, আৰু এইখিনি হৈছে লাও, আলু, দালি, জাতিলাও, আৰু লগত আছে মই খুন্দা জলকীয়া আৰু নহৰু।